নমস্কাৰ, মই পৰমা আৰু আজি হৈছে ডে 8। আজি আমি আকৌ সাহায্যৰ কাৰণে আগবাঢ়িছোঁ। এইফালে চাউথ দিছে বস্তু বহুতখিনি ৰেডি হৈ আছে আৰু এইফালে আহিলে বৰ্তা আহিলে পইচা পাতি অকণমান দিলে। তাৰ লগতে মানে এইখিনি কাপোৰ অলপ দি থৈ গৈছে, নতুন কাপোৰ এইফালে দেখিছে আপোনালোকে, এইখিনি দি থৈ গৈছে নতুন কাপোৰ। আৰু এইফালে চাইডৰখিনি অকণমান পুৰণা, এদিন বা দুদিন পিন্ধা আগৰ পুৰণা কাপোৰ কৈছে। তো এইখিনি বস্তু দি থৈ গৈছে। আমি নতুনখিনি দিম আৰু যদি পুৰণাখিনি কাৰোবাক লাগে আমি তাতো দিব চেষ্টা কৰিম। তো আৰু আমাৰ লগৰ বহুতজন আজি আহি আছে। আজি মা, ভণ্টি হাজবেণ্ড আৰু গোটেইখিনি আমি ঘৰৰ মানুহ যাব ওলাই আছোঁ। আজি আমিতো বা এফালে যাম, মাহঁতক পঠিয়াম বেলেগ এটা চাইডে সহায় কৰাৰ কাৰণে ধন্যবাদ থাকিলে। আকৌ আৰু এইফালে চাউথ নিচিনা ভণ্টি যাবলৈ ৰেডি হৈছে। সিহঁতি মা যাব আজি, এইফালে নিপু যাব আৰু এওঁলোক যাব মানে বকতা চাইডে। এইখিনি বস্তু এইখিনি মই ডিজুলক দি পঠিয়াম। ডিজুল সিহঁতে যাব, এতিয়া সিহঁতি যাব লৈছে। তো আমি কাপোৰখিনি ডিজুলক দি দিওঁ আৰু বাকীখিনি বস্তু এইখিনি বস্তু আমি নিম। মানে এইখিনি বস্তু কাপোৰখিনি নহ'লে আমাৰ ইয়াত বহুতে দিছে কাপোৰ, আৰু কিছুমান ভাল কাপোৰ আছে, কিছুমান অকণমান বেয়া কাপোৰ আছে। মানুহে চাই চিতি দিব আৰু যোনখিনি নিয়ে নিব। নিপুহে যাব লৈছে, নিপু এইফালে ৰেডি হৈ গ'ল যাবলৈ। আৰু নিপুহে আমাৰ এখন গাড়ী লৈ যাব আৰু আমি যাম এখন গাড়ী লৈ, আৰু লগত আমি অলপ ট্ৰেক্টৰ লৈ যাম। ট্ৰেক্টৰত বহুত বস্তু নিবলগীয়া আছে আজি, মানে ঢেৰ বস্তু দিম আমি। আৰু আজি যিখিনি বস্তু নিছোঁ গোটেইখিনি বস্তু ৰাইজে দিয়া, যিমান আমাৰ দেখিছে ইয়াত চব ৰাইজে দিয়া হয়। তাত মোৰ এটকা পইচা সোমাই থকা নাই। আৰু পানী কেছ যিখিনি দিছে সেই পানী কেছখিনি মই লৈ থৈছোঁ। বাকী আৰু বহুতে পানী কেছ দিছে, পানী কেছখিনি নিমে। আৰু পানী কেছ যিহেতু বেছি নিবলৈ অলপমান পানী কেছখিনি দিছোঁ, আৰু যিখিনি দিছে ৰাইজৰ পইচা। আৰু এইখন ত্ৰিপালখিনি কিন্তু আজি আমি নিনো, এতিয়া ত্ৰিপালখিনি ৰাতি নিম বুলি ভাবিছোঁ। এইখিনি থাকক এতিয়া। আৰু এই আৰু বস্তুখিনি ভণ্টি আহিলে এতিয়া একো নহয় ভণ্টি অলপ কাপোৰ আমাৰ দি থৈ গৈছে। চাব পাৰে আপোনাৰ এইফালে কাপোৰ দি থৈ গৈছে দাদা ভণ্টি মিলি। ধন্যবাদ দেই, ধন্যবাদ থাকিলে। যাওঁ এইখিনি বস্তু যাৰ পাবলগীয়া তেওঁ পাবলগীয়া হয় নাই, সেইটোৱে আমাক আহক, কামত লাগিব লাগে। আপুনি দেৰি হৈ গ'ল বহুত। ডাইৰেক্ট ডিউটি যাব, আমুকা ডাইৰেক্ট বাহিৰে ডিউটি যাব। আৰু এইফালে নিচিনা কাপোৰখিনি আমি গোটেইখিনি ডিজুলৰ গাড়ীত পঠিয়াই দিছোঁ। কাপোৰ যিমান যায় ডিজুলৰ গাড়ীত দিছোঁ আমি। এইফালে আমাৰ ইয়াত পেকিং চলি আছে। ভিতৰুৱা যোৱা আহি গ'ল, গা বেয়া কিন্তু আহিছে ল'ৰাটো তেনেকৈ। ডিজুল এতিয়া যাবলৈ ৰেডি ন? যাবলৈ ৰেডি। কাপোৰ আৰু আমি এইফালে কাপোৰ তাক ভৰাই দিছোঁ। মনোজ ভাই কাপোৰ আনিছে, মনোজ ভাই কাপোৰ ইয়াত ভৰাই দিছে। চব কাপোৰ এইফালে মনোজ ভাই ক'ত গ'ল? সেই গাড়ী ঘূৰাই আছে। আৰু এই ভালকৈ থ'ব লাগিব এইডোখৰত দেই। এইডোখৰ সেইদিনা মোৰ গাড়ীখন ইয়াতে লাগিছিলে এইডোখৰত চাৰিয়াৰা। চকা পঞ্চাৰ হৈছিলে তাতে। চকা বাকী সেইফালে চাওক দেখিছেনে পেকিং চলি আছে আমাৰ। সোনকালে কৰি আমি যাব লাগে। ট্ৰেক্টৰ আহি পোৱাহি নাই, ট্ৰেক্টৰ কাৰণে ৰৈ আছোঁ। তো এইখিনি হ'লেই মানে যাব লাগে। আমাৰ ট্ৰেক্টৰ আহি পাই গ'ল। এইফালে চাওক আমাৰ চাব পাৰি, এইফালে দাদা আহিছে। দাদা ট্ৰেক্টৰখন লৈ আহিছে। দাদা আপুনি এতিয়া আমাক লৈ যাব একদম জেগালৈকে মজাকৈ। ট্ৰেক্টৰটো বহুত দৌৰ পানীটো সোমাই যায় হয় নাই, টেনশ্যন নাই। গতিকে আমি ধুনীয়াকৈ তো এইফালে চাওক থাৰ যাবলৈ ৰেডি হৈ গ'ল। এইফালে থাৰখন ৰেডি হৈ গ'ল। থাৰ চাপৰি কাৰ ৰেডি। কি বস্তু আছে তোমালোকে? টেবলেট লৈছা ন? বহুত ভাল কাম কৰিছা। টেবলেট লৈছা, ডিজেলৰ টেবলেট লৈছা ন? গোটেইখিনি ভাল কৰিছা দেই। টেবলেটটো টেবলেট লৈছে, মজা ভাল লাগিছে। এতিয়া তোমালোক যোৱা একদম যাক দৰকাৰ হয় তাত জেগাত দিবা গৈ পিনি দেই। ঠিক আছে মনোজ ভাই ইমান কষ্টকৈ দুদিন আহিছে দেই, ভাল লাগিছে। ইমান দূৰৰ পৰা আহিছে যে হয় নাই? 200 কিলোমিটাৰ হয়, একো নাই, যোৱা ভালকৈ যাবা দেই। বাই বাই। মনোজ ভাইত গৈছে। তো এতিয়া আমাৰ একজন ৰেডি হৈ গ'ল। আমি বস্তু সোনকালে ইয়াত ভৰাই, এখন গাড়ী গুচি গ'ল, এখন আগলৈ আহি চব বস্তু ইয়াত ভৰাম। আজি আমি যাম পাণবেহা চাইডে যাম বুলি ভাবিছোঁ। তাৰ লগতে আমি কি জেগা আছিলে ভিতৰত যিটো জেগাটো পাহৰিলা, বাদ দিয়া। আমি য'ত হ'লেও আমি যাম, কিন্তু একদম পুৰা মেইন জেগাত য'ত পোৱা নাই আমি নাৱত বা জীয়াত লৈ যাম আজি। মুঠতে বাহৈ টিঙৰ পৰা ফোন কৰিছিলে ভিতৰ অঞ্চলত। লোড কৰোঁতে অৱস্থা বেয়া হৈ গৈছে। এইফালে চাব পাৰে আমি কিমানখিনি বস্তু লোড কৰা হ'ল। এইফালে চাওক দেখিছেনে, পূৰা বস্তু লোড কৰি থকা হৈছে। যিমান পাৰোঁ লোড কৰিব চেষ্টা কৰিছোঁ। আলু নিব লৈছোঁ। আলু এতিয়া চাওক তুলিলে আলু দেখিছেনে? দুখ পালে নি? নাই, ঠিক আছে। যাব লাগে এতিয়া আমি ট্ৰেক্টৰত। ভাই এটা বেলেগ এক্সপিৰিয়েঞ্চ এইটো দেই। গাড়ী যোৱাৰ নিচিনা কমফৰ্টেবল নহয়, কিন্তু এক্সপিৰিয়েঞ্চ মানুহে ল'ব লাগে। কিন্তু ইমান ইজি নহয় ভাই। আহি পাই গ'লোঁ আমি, ডিপু পাই গ'লোঁ। আৰু চাওক যিহে জাৰ্কিং কৰেও ভাই, নোৱাৰি মানে ইমানে লৰিছে। অৱস্থা বেয়া হৈ গ'ল। এনেকুৱা লৰে দাদা কি কয়, উঠিব নোৱাৰি ন তেনে পটককৈ পিছফালে। অৱস্থা বেয়া হৈ গৈছে। মই এক্সপিৰিয়েঞ্চ এটা ল'লোঁ বাৰু। বাকী তেলটো ভাল হওক, আৰু তেল ভৰাই আমি এতিয়া গাড়ীত যাওঁ। দাদা ট্ৰেক্টৰত যাব আৰু বস্তুখিনি আমি একদম জেগা দিম, তাতে আমি ভিডিঅ' বনাই দেখাই আছোঁ। চাওক এতিয়াও এইফালে পানী হৈয়ে আছে। চাওক পানী এইফালে ইমান কমা নাই, কিন্তু চাওক আমি জেগা পাব হৈছে য'ত গৈ আছোঁ। চাওক দেখিছে এইফালে গৈ আছোঁ।
ৰুবুল আছে, ৰুবুলে আমাক বহুত ধুনীয়া সহায় কৰিছে। একদম জেগাত গৈছোঁ আমি য'ত মানুহে পোৱা নাই, তালৈ গৈ আছোঁ ট্ৰেক্টৰ। গাড়ীখন আহিব ন, গাড়ীখন আহিব নাই, আহিব ন। আৰু আমি আছোঁ এফালে দেখিছেনে বাগল হাবি বোলে গৈ আছোঁ। চাওক পানী চেণ্ডেলখন পৰিলে হয় গুচি গ'ল পানীলৈকে, চেণ্ডেলপাত লৈ গুচি গ'ল। য'ত আমি আহি আছোঁ, আমি ইয়ালৈকে আহি আছোঁ। ইয়াত মানুহখিনিয়ে পোৱা নাই, ভিতৰৰ মানুহখিনিয়ে। তো আমি এইফালে আহি আছোঁ এতিয়া। অঁ তই ভণ্টিসকল আছে সকলো কেনেকুৱা? অঁ বস্তু বাহিনী দি আছোঁ চাওক। এতিয়া বস্তুখিনি নাৱত নিবলৈ নিব লাগিব। মানুহে পাইছে বুলি কৈছে, চবেই পাইছে ন দাদা? চব মানুহে পাইছে ন? কি নোপোৱা মানুহ আছে নাই? নোপোৱাটো এতিয়া আমাৰ গাঁৱত তেনেকৈ নাই, ৰাইজে সহায় সহযোগ কৰি আছে। কি বস্তু প্ৰব্লেম আছে এতিয়া? এতিয়া মেইনলি আমাৰ অকল পশু খাদ্যটোহে প্ৰব্লেম আছে। পশু খাদ্য প্ৰব্লেম আছে ন? বাকী চব বস্তু পাইছে? বাকী চব বস্তু পাইছে। বহুতে এছডিআৰ বাহিনী বা এনডিআৰ বাহিনী অকণমান কৈছে কাম কৰিব পৰা নাই বা কিবা, কিন্তু তেওঁলোকে বহুত কষ্ট কৰি আছে, মই দেখি আছোঁ বহুত কষ্ট কৰিছে তেওঁলোকে। গাড়ীখন থৈ আহিছোঁ এতিয়া আমি ৰাস্তাত, আৰু এইফালে গোটেইকেইটা উঠি যাব লাগিব ইয়াৰ ভিতৰত। এই মানুহে পাইছে ন বস্তু ফালে, মানুহখিনিয়ে পাইছে ন? ঠিক আছে হ'ব, মানে পানী আছে নহয় গম পাব নালাগে হয় নাই? পানী নাহা বুলি কৈ দিলে হ'ব। বস্তুখিনি লৈ যাওঁ। এইফালে আছে এখন নাও ৰেডি আছে, এখন নাও ৰেডি আছে, দুখন নাৱত বস্তুখিনি তুলি, আৰু বহুত বস্তু আমি পেকিং কৰিবৰ কাৰণে অকণমান দিগদাৰ হৈ গ'ল মানে, যাৰ কাৰণে এতিয়া গোটা গুটিকৈ ভৰাই দিওঁ। আলু দুবেগ দি দিওঁ ন? আলু দুবেগ দি দিয়া, আলু দুবেগ। এখন পিঁয়াজ অকণ পিন্ধি দিব লাগিব। নাও ঠিললৈ যাবৰ কাৰণে। আৰু এইখন যেতিয়া আহিছে নাই, আহিলে মানে নাওবোৰ মানে বহুত প্ৰব্লেম হৈ যায় হয় নাই দাদা? নাও যাব নোৱাৰা হৈ যায় নি? অ' ভাই নাও বেয়া ঝাটকা দিছে বে, এইখন আহিলে নাওবোৰ দিগদাৰ হৈ যাবচোন। ডাইৰেক্ট উল্টি গ'ল ন? মই সেইকাৰণে পটাপট পলাইছোঁ দেখোন। অঁ এবাৰ মই সেইডোখৰ খাব লাগিব এনেকৈ আৰু বহি দিলোঁ আৰু লাষ্টত। অঁ বহি দিলোঁ নহ'লে দিগদাৰ আছে। সেইটো আমি জানো খেল সজুতি খোৱা পানীয়ে খোৱা বস্তু লাগে। দিমো স্কুলখন যে পাইছে অঁ সেইডোখৰ পৰা আমাৰ এইডোখৰ নগাঁও পৰে এইডোখৰ। কোনফালে যায়? ঘৰলৈ যায়? আপোনালোকৰ ঘৰটো কোনফালে? অঁ আলু নিব ক। আৰু আমি আহি জেগা পাই গ'লোহি আহি। আলু নিব ক। নমস্কাৰ কেনেকুৱা ভাল? অঁ ভাল ন? নমস্কাৰ অঁ ধন্যবাদ দেই। আলুবোৰ তিতি গৈছে, খালি সেইটোৱে দিগদাৰ, সোনকালে উলিয়াই সেইখিনি হেৰি কৰিব লাগিব। ইয়াৰ পৰা আমি যদি যাওঁ কিমান কিলোমিটাৰ আছে এইফালে? আৰু এইফালে গ'লে 1 কিলোমিটাৰ যাব। অঁ পানী চব পানী ন? অঁ আৰু ৰাইজে এতিয়া খাদ্য খোৱা নে কিবা বস্তু বিতৰণ কৰি আছে নেকি? মানুহ ভৰ্তি হৈ আছে কাৰণে চাওক। আৰু আমি আদিত্য আহি পাই গ'লহি এতিয়া। নমস্কাৰ দেই, মই মানে ইউটিউবত ভিডিঅ' বনাওঁ, এনেকৈ প্ৰেংক কৰোঁ বা কিবা ধেমালি ভিডিঅ' বনাওঁ, আৰু এতিয়া ৰাইজৰ সাহায্যৰ কাৰণে যিমানটো পাৰোঁ কিবা এটা চেষ্টা কৰি আছোঁ দিবৰ কাৰণে। আৰু আজি আমি অলপমান বস্তু ইয়াত আহি আপোনাক দিছোঁ, আমি ভালকৈ সকলোৱে ভগাই মেলি ল'ব, ভালকৈ থাকক। আৰু যদি কিবা প্ৰব্লেম হয় আমাক আপোনালোকে যোগাযোগ কৰিলে হ'ব, আমি কণ্টেক্ট নাম্বাৰ দিয়া আছে, যোগাযোগ কৰিলে হৈ যাব। আৰু মেডিচিন দৰকাৰ হৈছে বুলি কৈছে বাৰু বিশেষকৈ ইয়াত, আৰু মেডিচিন ব্যৱস্থা কৰি দিম। আৰু কাৰোবাক কিবা দৰকাৰ হ'ব নি বস্তু আপোনালোকক? ফেনাইল ব্লিচিং পাউডাৰ, বাকী খোৱা বোৱা বস্তু ঠিকে পাইছে বুলি কৈছে। ফেনাইল আৰু ব্লিচিং পাউডাৰ আমি ধৰক আমি নিজে নাহিলেও বেলেগ কাৰোবাক হ'লেও পঠিয়াম এই ঠাইত, যাতে দিব পাৰে বস্তুখিনি। আৰু বেলেগ খোৱা বস্তু একো দৰকাৰ নাই, খোলা বস্তু নালাগে। চাওক ৰাইজ, আমি ভিডিঅ'টো কৰি দিছোঁ। ইয়াত আপোনাৰ ফেনাইল আৰু ব্লিচিং পাউডাৰ মেডিচিন বেছি ইম্পৰ্টেণ্ট হৈছে। আঁঠুৱা পাইছে না? আঁঠুৱা দৰকাৰ আছে ন? আঁঠুৱা ত্ৰিপাল দৰকাৰ হৈছে নেকি? ত্ৰিপাল আঁঠুৱা ব্লিচিং পাউডাৰ এইখিনি বস্তু, ফেনাইল আৰু আপোনাৰ কীটনাশক দ্ৰব্য কিবা কিবি যদি পাৰে ইয়াত লৈ আহিব। মানুহখিনি বহুত দৰকাৰ হৈছে এইখিনি বস্তু। আৰু আমাৰ পশু খাদ্য দিব পাৰে, লগতে পশু খাদ্য দিব পাৰে। আৰু কিবা থাকিলে নেকি? এইখিনি বস্তুৱে ন? সেই আৰু আমি এতিয়া গৈ থাকোঁ আজিলৈ, যিখিনি বাৰু নহ'লে আমাৰ আকৌ দেৰি হৈ যাবগৈ, সেইটো আশা ৰাখিছোঁ। আৰু বাই বাই, গৈ থাকোঁ দেই, বাই বাই।
তো গোটেই ৰাইজক বাই বাই দি আমি এতিয়া ইয়াৰ পৰা ওলালোঁ। অলপ মোহন ভাইটিক ধন্যবাদ জনাইছোঁ আমাক থ'ব আহিলে। এইফালে আৰু এইফালে ভাইটিসকল চাওক ধেমাজি চিপানী বাঢ়িছে। অঁ যাওক যাওক একে জেগাতে আছে আমি তাত দি থৈ আহিলোঁ ডিষ্ট্ৰিবিউট কৰি ল'ম ক'লে মানুহখিনি নিজে। বিভিন্ন গাঁৱত যোনটো পানীটো আহিছিলে প্ৰথম দিনত এতিয়া মানে সাপখিনি আহি ডাঙৰ কি সাপ আহিছিলে বাঁহত মানে এনেকৈ খোজ খাই আছিলে। অঁ কিমানমান সাপ আহিনে? সাপটো আহিছে বহুত আহিছে মানে বাঁহ ধেৰ আছেতো বাঁহতে গুচি গৈছে। অঁ এতিয়া সাপ কিন্তু এতিয়া মানে ঘৰলৈ সাপ আছে মানুহৰ ঘৰলৈ গৈছে ন সাপবোৰ? অঁ ভিতৰত গাঁৱলৈ পোৱা নাই ফেনাইল চেনাইলবোৰ দিয়ে থকা মানে ওলাইছে মানে। কিছুমান মানুহৰ মানে ঘৰে পুৰা নাই তেওঁলোকক আকৌ সাহাৰ্য লাগে মানে কি ক'ম আৰু। ঘৰটো কেনেকুৱা হে ঘৰটো কেনেকুৱা তেখেতৰ? ঘৰটো কি ক'ম আৰু 2 মহলীয়া RCC 2 মহলীয়া ঘৰ। এইখিনি কাৰণেতো মানুহে বেয়া পায় কিছুমান মানুহে। অহা যোৱা কৰিব পাৰে এই দুখলৈকে পানী নাই মানে অহা যোৱা আৰামছে কৰিব পাৰে তেখেত। আমি একদম যাক প্ৰাপ্য তাক দিবৰ কাৰণে চেষ্টা কৰি আছোঁ আৰু তাৰ কাৰণে যদি কোনোবা আমাক বেয়া পাইছে আপোনালোকে প্লিজ বেয়া নাপাব। আমি উপায় নাই আৰু আমাৰো এটা লিমিটেশ্যন থাকে ন যিমানখিনি পাৰিছোঁ সিমানখিনি জেগাত গৈ একদম জেগাত দিব চেষ্টা কৰি আছোঁ। মানুহ নাই পোৱা নি বেছিকৈ? কাৰণ মানুহটো পাইছে মানে কমকৈ কৈছে। আপোনালোকে পাইছে ন? আপোনালোকে পাইছে নাই? পানীটো বৈ আছে। আপোনালোকে পাইছে নাই? আমাৰ হৈছে আমাৰ ইমান দিগদাৰ হোৱা নাই। আমাৰ ঘৰ ওচৰতে বেক চাইডলৈ হৈছে অকণমান। কিন্তু আপোনালোকে ৰাস্তা কিছুমান RCC থকা মানুহে আকৌ সিহঁতৰ দিগদাৰ হৈ গৈছে। সেইবিলাকৰ দিগদাৰ হৈছে। কি ক'ব বাই বাই গৈ থাকোঁ। আৰু আমি এইফালে চাওক দিছোঁ নাই গোটেইকেইজন গৈ আছোঁ এতিয়া আৰু যিমান পাৰি ৰাস্তাত মিলাই দিলোঁ আৰু কি কওঁ মানুহবোৰ কেনেকৈ সন্তুষ্ট কৰোঁ মই ভাবিয়ে পাগল হৈ গৈছোঁ। মই কেনেকৈ সন্তুষ্ট কৰোঁ মানুহখিনিক কি ক'ম আৰু। এইটো ঘৰ ন আৰু আপোনাৰ ঘৰ এইটো ঘৰ কাৰ? এইফালে ভাইটিহঁতৰ ঘৰ এইটো পুৰা পানী সোমাই গৈছে। আপুনি পালে ন? অঁ ভাইটি লোৱা দিয়া হয় ভাল খবৰ দি। অঁ ভালে ভাইটিকেইটা ভিডিঅ' চাই থেংক ইউ ছ' মাছ। তোমালোকে কি খাব বিস্কুট দিছোঁ বিস্কুট আছে বিস্কুট লোৱা। অঁ আহিম 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 গৈ থাকোঁ দেই। অঁ বাই বাই। আৰু এইফালে চাওক এখন গাড়ীখন ফচি গ'ল ইয়াত জেগাত ফচি গ'ল এখন গাড়ী। নেপালেগৈ উঠিয়ে গ'ল। ভাইটি আৰু ৰাতিপুৱা কি খাই কোৱা? বিস্কুট খালাও লোৱা এইটো খাই লোৱা তেতিয়াহ'লে। আৰু আমি বহুতখিনি বস্তু দি আহিলোঁ তাৰপিছত আমি আহি পালোঁ জিমণিহঁতৰ ঘৰত আছোঁ আমি এতিয়া জিমণি। আৰু এইফালে চাওক সকলো বহুত মানুহক লগ পাইছোঁ দেই এইফালে এইগৰাকী চাওক দেখিছেনে। আৰু আমি ইয়াত সোমালোঁ পোৱালিখিনি বহুত উৎপাত মানে ইয়াত সোমালোঁ আমি চাহ খালোঁ। চাহ খাই উঠি এতিয়া আমি ইয়াৰ এডোখৰ ঠাই মানে তাত যাব লৈছোঁ। কি জেগাৰ নামটো যাব পাৰিম ন আমি ধুনীয়াকৈ যাব পাৰিম নাই? যাব পাৰিম। আৰু ধন্যবাদ দেই ভাল লাগিলে আহি আকৌ লগ পাম। আৰু এতিয়া ৰামুকা আছে ডিউটি সেইকাৰণে ৰামুকা আমি এইফালে দেখিছেনে এখন গাড়ী ধুনীয়াকৈ পঠিয়াই দিছোঁ। আমাৰ চিয়াৰা গুচি গ'ল আৰু এতিয়া মই সেইকাৰণে আচলতে গাড়ীখন একাউণ্ট লৈ আহিছিলোঁ আমি নহ'লেতো আমি ধৰক গাড়ী নানিলেও ইয়াতে আহিব পাৰিলোঁ গোটেইকেইটা। এতিয়া অদীপ্ত আৰু মই আমিতো একদম প্ৰথম দিনাখন লাগি আছোঁ। অদীপ্তই যিদিনা তই অকল এদিন যোৱা নাই মোৰ লগত ন সদায়তো গৈ আছ। অদীপ্ত মই বাই 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 গৈ থাকিব বাই বাই। তো অমুক গাড়ীলৈ গুচি গ'ল বিটু আজাৰ আমুকা। এইফালে আমি কেইজন এতিয়া আমি দুটাই হৈ গ'লোঁ অকলশৰীয়া। বাই বাই গৈ থাকোঁ দেই বাই বাই। তো এনেকৈ আহি এইফালে চাউল দিছে এনেকৈ বহি আহিছোঁ। অদীপ্ত ইয়াত তলত বহি আহিছে ময়ো তলত বহিছোঁ নহ'লে উপায় নাই। চাউল আছে এইফালে চাউল আৰু সেইফালে ভাইটিসকল গৈছিলে সহায় কৰিবৰ কাৰণে আৰু এইফালে লগতে যাব লগত আমাৰ ৰাস্তা দেখাবৰ কাৰণে আমি য'ত যাম মানে একদম ভিতৰত আমি যাম লগত ব'লক গৈ থাকোঁ। আচ্ছা এইফালে এখন নৈখন কি নহয় এখন দিলিখন নৈ এইফালে ছাইডত আৰু আমি এইফালে গৈ আছোঁ ৰাতিখন এতিয়া এইফালে চাওক আৰু পাত লাগি গৈছে গাত একদম তল বহিব লাগিব দেই নহ'লে পাত লাগিব। পিছত যোৱা হৈছে আৰু ইয়াত মানে সাহাৰ্য মানুহে পোৱা নাই যাৰ কাৰণে আমি দিব আহিছোঁ ৰাতি এখন এতিয়া ৰাতি আহিছোঁ আমি দিবলৈ। আৰু ছাইডত আছে নৈ এইফালে ছাইডত নৈ আছে আৰু এইফালে আছে ৰাস্তা। তো গৈ আছোঁ এতিয়া চাওক আপোনাৰ কেইঘৰ আছে টোটেল ইয়াত আপোনালোকৰ? 27 ঘৰ আছে ইয়াত বোলে আমি এতিয়া আপোনাক কি বস্তু মেইন দৰকাৰ হৈছে কওকচোন? পানী ন পানী আৰু আপোনাক আমি বস্তুখিনি ভাগ কৰি দিওঁ নে একেলগে দি দিওঁ? আমি বিলাই দি দিম। পানী লওক লওক পানী ধন্যবাদ আৰু আপোনালোকে ধন্যবাদ জনাইছোঁ দেই। আৰু আপোনালোকে নাই পোৱা বুলি শুনিছোঁ মই কিমান আজি পালে নাজানো। আমি নাহিব নহ'লে বেলেগ মানুহ পঠিয়াই দিম দেই। সকল আছে সকলো
বাইদেউসকল আছে এওঁলোকে এই চৰ্টৰ ওপৰতে আছিলে বোলে গোটেই মানুহখিনি অঁ তো সেয়াই আৰু আমি আমাৰ এইটো চাইডত প্ৰথম সোমাইছে আপুনি বেলেগ কোনো সোমোৱা নাই নেকি নাই মই কোন নাই ৰাস্তাত সোমোৱা? দিয়ে ৰাস্তাত দি মেলি গুচি যায়। সোমাব নোৱাৰে ন অঁ উপায় নাই কাৰণ আপোনালোকে এতিয়া ট্ৰেক্টৰখন লৈ আহিছে গতিকে সোমাইছে অঁ বিভাগেতো নোৱাৰে হয় আমি ওলাই আহোঁতে ভাইটিহঁতক লগ পাই গ'লোঁ এওঁলোক ক'ব আহিছে ধেমাজি চি পানী চিগা চি পানী বাহৈটিঙৰ পৰা আহিছে এওঁলোকৰ পানী বটল অলপ থাকি গ'ল আমাৰ ইয়াত দি দিওঁ বুলি কৈছে ধন্যবাদ ভাই ধন্যবাদ একদম ভাল জেগাত দিম টেনশ্যন নল'বা তোমালোকে একদম জেগাত দিম আৰু য'ত পাব লাগে মানে এইফালে কি ভণ্টি এজনী পাইছে কি বুলি কৈছে কোৱাচোন মানে মানুহ কম দেখি মানে আমাৰ ইয়াত গাড়ী চাড়ীবোৰ নৰখায় মানুহ কম দেৰি গাড়ী নৰখায় তোমাৰ ধৰক কি বুলি কয় জেগাটো দিল্লী ধাইলি মানুহ চুতীয়া গাঁও বুলি কয় কিন্তু আমাৰ সেইডোখৰত মাত্ৰ চহৰ এই দলংখনৰ ইপাৰে মানে মাত্ৰ চহৰ চহৰ মানুহ অঁ চহৰ মানুহ আমাৰ গাড়ীত কাপোৰ অলপ থাকিলে চাড়ীবোৰ নৰখায় মানে হাত বাউলিলেও নৰখায় মানে এইফালে মানে কি হ'ল ঘৰত পানী সোমালে মানে আমি এতিয়া ৰাস্তাতে বহি থাকোঁ কিবা বস্তু পাম বুলি চব গাড়ীৰ পৰা মানে আশা কৰি থাকোঁ পাৰ গুচি যায় কিন্তু মানুহ তোমালোক কি বৰ্তমান কি দৰকাৰ হৈছে তোমালোকৰ এতিয়া আমাৰ বৰ্তমান মানে খাবলৈ পানী নাইকিয়া হৈছিলে পানীখিনি যোগাৰ কৰিলোঁ এতিয়া মানে চাউল তাউলৰ কিবা কিবি হেল্প কৰা চাউল ঘৰটো কোনত আছে এইটো দলংখনৰ এই পায় এইখিনিতে আছে চাই আহোঁ ঘৰটো বোলা ঘৰটো চাই আহোঁ বোলা আহক চাই আহোঁ হেল্ল' ঘৰত যাব হ'লে আমি এনেকৈ যাব লাগিব ইফালে পানী হৈ আছে এতিয়া অঁ পাই আছে বুলি ভাবে আৰু হেৰি কৰোঁ অঁ অঁ হয় ইফালে ক'ব পাৰে আঁঠু ওপৰত আছে পানী হয় সেইখিনি তাইখিনি খজাব এইখিনি পানী দেই আৰু সোঁত চাওক আমাৰ সোঁতটো চাব পাৰে যথেষ্ট সোঁত আছে দেই খেল লৈ যাবচোন চেণ্ডেলটো পিন্ধি আছোঁ মোৰ দিগদাৰ হ'ব এনেকৈ হ'লে অঁ অঁ কিন্তু মানে আপোনাৰ সেইটো ৰাস্তাই ধৰিব নোৱাৰা হৈ থাকিলে অঁ এওঁলোকৰ ঘৰত থাকা তোমালোক ন অ' কৈছিলে ভণ্টি অ' হয় কিন্তু মানুহে যিহেতু ভাবে যে ৰাস্তা মানুহে পাইছে সেই বুলি যিহেতু গুচি যায় তেওঁলোকে মানে পানী বটল পাইছে আৰু কি পাইছে ভণ্টি তোমালোকে পানী বটল পাইছে অকল আৰু তাৰ খোৱা বস্তু একো নাপায় তেওঁলোকে আৰু এই ঘৰৰ বস্তু আমি দেখাব গৈ আছোঁ আপোনালোক চাওক এইফালে চাওক দেখিছেনে তাত চাওক তো মই ভাবিলোঁ একদম ঘৰত গৈ চাওঁ বুলি বস্তু কেনেকুৱা হৈছে কি কথা আৰু কেনেকৈ আছেনো অৱস্থা আপোনাৰ চাব পাৰে ঘৰৰ অৱস্থা পানীয়ে গোটেই খতম কৰিলে আৰু গোটেই ইয়াত মানে বোকাটো এইফালে চাওক অৱস্থা বেয়া আৰু এওঁলোকৰ ঘৰ দেখিছে এইটো চৰকাৰী মানে ঘৰ পাইছা তোমালোকে ন এইটো এতিয়া ফাৰ্ষ্ট কিস্তি পালা ছেকেণ্ড কিস্তি পোৱা নাই অ'কে আৰু ভণ্টি তোমাৰ নামটো কৈ দিয়াচোন নমস্কাৰ মোৰ নাম শ্ৰীমতী বৈশালী গগৈ বৈশালী গগৈ ভণ্টি আৰু তেওঁৰ ভাইটি আছে ভাইটিৰ নামটো কি হয় বিদ্যুৎ গগৈ ভাইটি ক'ত আছে ভাইটি ৰাস্তাতে ৰাখি আছিলে বিদ্যুৎ গগৈ আৰু এইফালে কোনজন ভাইটি অঁ তুমি হয় এইফালে ভাইটি আছে তোমাৰ নামটো কি ভাইটি নমস্কাৰ শ্ৰী বিদ্যুৎ গগৈ বিদ্যুৎ গগৈ আৰু তোমালোকে ধৰা মা দেউতা নাই তোমাৰ চলিব দিগদাৰ নহয় চলিবলৈ দিগদাৰ মানে মই প্ৰথমে পঢ়ি থাকোঁতে মানে দোকান এখনত সোমাই আছিলোঁ চেণ্ট্ৰেল মাৰ্কেটৰ প্ৰেম ষ্ট'ৰত অঁ তাৰপাছত মানে মই কেটাৰিঙো যাওঁ মাজে মাজে মই কাপোৰ চিলাওঁ মেখেলা চাদৰ তেনেকৈ অঁ তাৰপিছত মানে যেতিয়া চৰকাৰী ঘৰটো আহিলে তেতিয়া মানে মই দোকানখন এৰি দিব লগা হ'ল মই ঘৰ মিস্ত্ৰী লগাবৰ কাৰণে হয় তেনেকৈ দোকানখন এৰি দিয়াৰ পাছত মানে মই তেনেকৈ মাজে মাজে কেটাৰিং যাওঁ আৰু কাপোৰ চিলাওঁ এতিয়া মানে আমাৰ য'ত কেটাৰিং কৰি থাকোঁ তেওঁ গুদামটো মানে যিখিনি বস্তু আছিলে মানে চব বানপানী ওলাই গ'ল এতিয়া মানে কেটাৰিং কাম কেতিয়া পাওঁ মানে কোনো ঠিক নাই চিলাই মেচিনো এতিয়া তেনেকৈ ওপৰতে পৰি আছে এতিয়া তোমাক মেইন কি বস্তু তোমাৰ দৰকাৰ হৈছে এতিয়া তোমাক ক'ব গ'লে এতিয়া কি দৰকাৰ হৈছে তোমাক মানে আপোনালোকে যি পায় তাকে সহায় কৰক আৰু দেখিছে কি হৈ আছে ঘৰখনৰ অৱস্থা এতিয়া বিচনাবোৰ কি হ'ল বিচনাখন এইখন বিচনাখন এখন বাকী এখন বিচনা আৰু পাকঘৰ কোনফালে আছে তোমালোকৰ আমি একেবাৰে ৰুমতে থাকোঁ অঁ ইয়াতে পাকঘৰ ইয়াতে বনোৱা মেলা ব্যৱস্থা হয় ইয়াতে চৌফা ইয়াতে তো দেখিছে ৰাইজ ভণ্টিক লগ পালোঁ মই হঠাতে তো লগ পাই আহিলোঁ ঘৰটো চাবৰ কাৰণে আৰু সঁচাকৈ আৰু তোমাক খানা খাবৰ কাৰণে কি বস্তু এতিয়া যোগাৰ হৈ আছে চাওঁচোন আমি আমাৰ ইয়াত একোৱেই নাই মানে যি পাইছোঁ বতাহৰ ঘৰতে থৈছোঁ মানে তাতে খাইছোঁ যে অঁ তেনেকুৱা অঁ তাৰপিছত মানে য'তে গাড়ী ৰখা আমি তলৈকে দৌৰিব লগা হয় মানে এনেকুৱা অৱস্থা হৈ যায় যে মানে আগতে এইবোৰ নিজে কষ্ট কৰি খোৱা মানুহ আছিলোঁ আমি কিন্তু মানে এতিয়া উপায়হীন হয় মানে যা তাৰ ওচৰত হাত পাতিব লগা হৈছে বেয়াও লাগে দুখ লাগে কিন্তু আমাৰ উপায়ো নাই মানে এতিয়া মানে ঘৰটো অকণমান শুকাবলৈও মানে এইটো অৱস্থা ভিতৰলৈ ঘৰকৈ বৈ সোমাই যায় এইফালে আপোনাৰ এইফালে দৰ্জা খুলিলে পানী অঁ দৰ্জাখন খুলিলে পানী চাওক দেখিছেনে পাছফালে গোটেইখন গোটেই পানী পানী খোৱা পানী কেনেকৈ হৈছে কি কথা খোৱা পানী সেই চব টেংকাৰ এখনে দি থৈ যায় তেনেকৈ ৰখাওঁ মানে ইভাগে কোনো খোৱা পানীৰ ব্যৱস্থা নাই এই আমি এই টেপৰ পানী খাই থাকোঁ এতিয়া সেই লেট্ৰিন বাথৰুমৰ ব্যৱস্থা এইফালে চৰকাৰী লেট্ৰিন এটা আছিলে আৰু এইটো সেইটো বুজিলে নি চৰকাৰী লেট্ৰিনটো আপোনাৰ বৰি পথিয়ে পূৰা হেৰি আছে হেৰি হৈ গ'ল এতিয়া পানী আছে নি আৰু টিউবৱেলটো মানে আজি ওলাইছে 8 দিনৰ মূৰত মানে 8 দিন হৈ গ'ল কিন্তু টিউবৱেল চব বুৰি গৈছিলে এতিয়া 8 দিনৰ মূৰত অকণমান টিউবৱেলটো ওলাইছে কিন্তু টিউবৱেলৰ পানী সম্পূৰ্ণ লেতেৰা
উপায় নাই সঁচাকৈ ভণ্টি সিহঁতৰ অৱস্থা চিৰিয়াছলি বহুত বেয়া হয় আৰু মই এতিয়া মোৰ ফালৰ পৰা তোমাক খাবৰ কাৰণে যি বস্তু লাগে আমি সেয়া দি থৈ যাম আৰু তোমাক গুগল পে' আছে তোমাৰ গুগল পে' তোমাক মই কিবা এটা দি থৈ যাম যাতে তুমি এই লাষ্ট আৰু 10 দিনমানৰ কাৰণে যাতে তুমি কাৰো পৰা মানে সহায় খুজিবলগীয়া নহয় দেই ধন্যবাদ বহুত বহুত অ'কে মানে মোৰ এনেকুৱা অৱস্থা হৈ গৈছে যে মানে মই ভিডিঅ' মানে খোৱা বস্তুৰ কাৰণে সাহায্য বিচাৰিবৰ কাৰণে মই ৰেগুলাৰ মানে আপডেট দি থাকিব লগা ভিডিঅ' বনোৱা নেকি হয় মই ভিডিঅ' বনাওঁ মানে যে আমাৰ খোৱা পানী এনেকুৱা অৱস্থা হৈছে আমাৰ থাকিবলৈ পেজটো চাওঁ পেজটো হয় তাত বৈশালী গগৈ বুলি ইনষ্টাত মাৰি চালেই হ'ব বনাই আহিছে নাই ভিডিঅ' চাই দিবলৈ ভিডিঅ' চাই মানে ক'ৰবাৰ কণ্টেক্ট কৰিছে 100-200 মানে তেনেকৈ পইচাও দিছে বাৰু একেবাৰে হেল্প নাই পোৱা বুলিও কোৱা নাই কিন্তু মানে যিকেইটা দিছে আমাৰ মানে এই এতিয়া আমিতো বেলেগৰ ঘৰত থাকোঁ 100 মানতে আমি 300 মানুহ সোমাই আছোঁ 300 মানে আপোনাৰ 10টা মানুহ হয় 10টা মানুহ হ'লে মানে নোজোৰেগৈ আৰু এফালে দাদাসকলে ক'ব দাদা কি ক'ব এইটো বিষয়ত একেই তেওঁলোকে এতিয়া 3 ঘৰ মানুহৰ লগত একেলগে আছে নাই এতিয়া তেওঁলোককো দিব লাগে ন এতিয়া তেওঁ একাউণ্টত পইচা সোমায় এতিয়া বাকী কেইজনৰ হেৰিয়াত দিবই লাগিব পৰিয়ালৰ মানুহ আমি মিলামিলি ককাই ভাই মানে কি হ'ল আমাৰ বৰ্তাও দুজনকে বৰ্তা নাই যোন দুঘৰত আছো এতিয়া দুজনকে আমাৰ দেউতাও নাই মানে ককাই ভাই 3জনে নাই অকল মাইকী মানুহ আমি ল'ৰা ছোৱালীকেইটা আমি ঘৰ চলাই আছো মতা মানুহ ডাঙৰ মানুহ মতা মানুহ বুলিবলৈ এজনে আছে এইখিনিতে পাছফালে থাকে মানে তেওঁ বেলেগকৈ থাকে এক্সট্ৰা ঘৰটো চাওক ঘৰৰ বস্তু একদম মানে কমপ্লিট হোৱা নাই এইফালে চাওক আমাৰ চাব পাৰে এয়া তো কি ক'ম আপোনালোক মই সেই ক'লোৱেই তো আগফালে আমি এতিয়া ওলাই গৈছোঁ আৰু ভণ্টিয়ে মোক পটককৈ ক'লে মানে ৰাস্তাত যে এইটো কথা তো মইতো পটককৈ বিশ্বাসটো পাওঁ পটককৈ নকৰোঁৱেই সেইকাৰণে মই বোলো চাই যাওঁ তো চাই গৈ আহি মানে যিটো মই দেখিলোঁ তো আপোনালোকক মই ৰিকুৱেষ্ট কৰিম সকলোৱে যি পাৰে সহায় কৰক আৰু মই মানে বহুতে মানুহে এনেই কৰি দিয়ে নাই বিশ্বাস কৰি দিগদাৰ আকৌ গম পাইছোঁ তাকে আমি তেনেকৈ মানে বহুত সেইকাৰণে ভিডিঅ' বনাই মানে কৈছোঁ যে আমাৰ এণ্টি এনেকুৱা হৈ আছে তেনেকুৱা হৈ আছে তেনেকৈ আপোনাৰ পানী আগতে হয় নাই আপোনাৰ পানী ইয়াত এইবাৰ জীৱনত প্ৰথম 45 বছৰ বয়স এইবাৰ প্ৰথম দেখি তেওঁলোকে যদি দেখি পেলাই আমাক নৰখায় আমিতো এতিয়া ধৰক ৰখাবলৈ বেয়া পাওঁ ন সেইটো কথা হয় আৰু সেই মানে যিখিনি ভদ্ৰ মানুহ যে ভদ্ৰ মানুহখিনি লাষ্টত নোপোৱাই হয়গৈ ন কেছটো হৈছে সেইটো মানে এইটো চাওক পানী এওঁলোকে অহা গোটেই ভিডিঅ' দিছিলে আৰু এতিয়া আমি ভণ্টিহঁতৰ ঘৰৰ পৰা ওলাই আহিলোঁ বাহিৰলৈ এতিয়া আমি যিমানখিনি পাৰোঁ বস্তু দিবৰ কাৰণে চেষ্টা কৰিম ভণ্টিহঁতক আমাৰ প্ৰায় বস্তু শেষ হৈ গ'ল মানে এতিয়া পানী আছে ন পানী আছে ন পানী এভেইলেবল আছে তোমালোকৰ পানী মানে এভেইলেবল নাই যিখিনি আমি ৰাতিৰ কাৰণে লাগে মানে সেইখিনি আমি দিনতে যোগাৰ কৰি থওঁ মানুহৰ পৰা পানী এইখিনি লোৱা পানী এক কেছ আছে পুৰুকা ধৰি দিয়ক কিবা এটা মই একদম তোমালোকক অলপ দিনৰ কাৰণে দি থৈ গৈছোঁ দেই মানে আৰু খুজি থাকিব দৰকাৰ নাই লৈ যোৱা পানী বটল হৈ গ'ল দাইল হৈ গ'ল চিৰা হৈ গ'ল আৰু কি আছে তাত কি আছে চিৰা আছে সেইটো হয় বাৰু চাউল দিব কাৰণে পঠাই দিব গৈছে খিচি পাম বুলি বাতি এটা খাইছোঁ আজি আকৌ খিচিও নাহিলে আৰু আকৌ যদি কিবা বস্তু দৰকাৰ হয় মোক কৈ দিলে হ'ব যি বস্তু আমি দিব চেষ্টা কৰিম আৰু ধেমাজি দাদাসকলে আমাক যিহেতু চাউল দিছিল দেখিছে আপোনালোকে আৰু সেই চাউল আমি মানে এতিয়া অলপ বিতৰণ আৰু এতিয়া আহি পালোঁ হোটেল মোৰ মোবাইল চব চাৰ্জ খতম অৱস্থা বেয়া আৰু একদম আহিলোঁ আমি ট্ৰেক্টৰত আহিছোঁ দেখিছোঁ ট্ৰেক্টৰখন ইয়াত ট্ৰেক্টৰত উঠি আহিলোঁ মই আৰু অদীপ্ত আৰু এইফালে দাদাসকল আহিছে চব জেগাৰ পৰা ন আৰু আমাৰ আৰু এইফালে আছে দাদা হোটেল নাহৰ বুলি ক'লে একদম মানে পূৰা এতিয়া নাহৰক চিনি পোৱা মানুহ নাই আৰু নাহৰ হোটেল নাহৰ গহপুৰ আৰু দাদাসকল আহিলে আপোনালোক ক'ত গৈছিলে দাদা আজি আপোনালোকে আমি গ'লো নেপালী বস্তি আজি একদম মেইন জেগাত নেপালী বস্তি বিহুবৰ তাত গৈ আপোনালোকে আৰু গোটেইখিনি কৰিলে তাৰপিছত এতিয়া দাদা আমি অলপ আঁঠুৱা দি থৈ গৈছে আঁঠুৱা কিমান আছে 78 ন 70 বিতৰণ কৰিলোঁ বিতৰণ কৰি পেলাই কি হৈছে আমি প্ৰপাৰ জেগাটোত পোৱাগৈ নাই আপোনাৰ থ্ৰুৱেদি দিলে যোনকেইজন মানুহে নাই পোৱা
তেখেতলোকে যদি লয় তেতিয়া আমি ভাল পাম। দাদাসকল থৈ গৈছে 78খন আঁঠুৱা। তেতিয়াহ'লে মই যাওঁতে ইমানখিনি পানী নাছিলে মানে, ইমান পানী নাছিলে। আৰু এই পানীখিনি আমাক বাসুদেৱ থানৰ পৰা দি থৈ গৈছে, তেওঁলোকক ধন্যবাদ জনাইছোঁ। আমাক সঠিক স্থানত আমি পানীখিনি সঠিকভাৱে ব্যৱহাৰ কৰিম। সেইটো আহি পাইছে, এতিয়া দি আহিলে মনোজ ভাই, বৌ আহিলে। আৰু মনোজ ভাইতে যিখিনি কাপোৰ নিছিলে ধুনীয়া দি আহিলে ন? দি আহিলে একদম পুৰা নতুন ব্ৰেণ্ডেড কাপোৰ দিছে তোমালোকে ন পুৰা? দোকানৰ পৰা কিনা ধুনীয়াকৈ একদম চবকে দি দিছোঁ আৰু লগালগ চব শেষ হৈ গ'ল। গামোচা নিছিলোঁ, গামোচাখিনি মেইনখিনি মই আজি গৈ গম পালোঁ, গামোচা মেইনকৈ লাগে মানুহক। অঁ আমাৰ গামোচা বেছি নহয়, 50-60 পিচমান আছিলে, দিব পাৰিম নোৱাৰিম বুলি ভাবিছিলোঁ, কিন্তু নুজুৰিলে মানে। তুমি শুনা, তুমি এটা ডাঙৰ মই চোৱা, তুমি আজি যিখিনি দিলা মই দেখিলোঁ, কিন্তু তুমি সেইদিনা এটা ব্লগত যে আমি কৈছিলোঁ 3জনী মানুহক দিম বুলি কৈছিলা যে, মনত আছে তোমাক? 3জনী হৈ গ'লা? নেক্সট আহিলে লৈ আনিম। লৈ আহিবা। আজি কি কি দিলা তোমালোক কৈ দিয়াচোন। আজি আমি দিলোঁ পেণ্টি দিলোঁ, পেণ্টি আমি 70-80 পিচমান আছিলে। হ'ব, সেইটো নক'লেও হ'ব। পেণ্টি আছিলে আৰু পেটিকোট আছিলে, মেখেলা আছিলে আৰু মেখেলা চাদৰ ছেটো আছিলে, কুৰ্তি আছিলে, তাৰপিছতে সৰু বাচ্ছাৰ ফ্ৰক আছিলে, এনেকৈ আৰু তাৰপিছতে আৰু গেঞ্জি আছিলে, গামোচা আছিলে, তাৰপিছতে আৰু গালে মেখেলা। মই এইটো বুজিলোঁ তাত মানুহৰ কি কাপোৰ বেছি দৰকাৰ হৈছে। মেখেলা, পেটিকোট, ব্লাউজ, গেঞ্জি, গামোচা, মানে অসমীয়া সাজখিনি মানে গেঞ্জি, গামোচা, এই ছোৱালী মানুহ এইবিলাক পেণ্ট, জাঙিয়া এইবিলাক দৰকাৰ হৈছে মানে। তো সেইখিনি বস্তু আপোনাৰ আনিব পাৰিব যদি কাপোৰ আনিম ভাবিছে। আৰু আমি আমাৰ কাপোৰ লগত দি উঠিছিলোঁ, সেইখিনি কাপোৰ সেইখিনি ইয়াত মানে টোপোলা হিচাপে মানে আমি জালত গৈছিলোঁ, লৈ গ'ল যে সেইখিনি মানে মই দিব নিদিলোঁ। মনোজ ভাই দিব বিচাৰিছিলে, মই কৈছোঁ এটাই দিম, ভালটো দিম, এইখিনি দি মেলি এনেই লাজ পাব নাই। সেইকাৰণে যোনে দিছিলে সিও বেয়া ভাবি দিয়া নাই, ভাল মনেৰে দিছে আৰু ব্যৱহাৰ হ'বই সেইটো বাৰু, কিন্তু বেলেগ চিষ্টেমত ব্যৱহাৰ হ'ব।